আৰু এইফালে এয়া মাংসত মছলা চছলা চব এনেকৈ ঢালিছে গুলি মেলি। আৰু এটা বস্তু দেখা দিছোঁ আপোনালোকক, এইযোৰ কাপোৰযোৰ দেখিছেনে? এয়া ছিঙি ল'লোঁ এইকেইটা, এইবোৰ ফুলিব আৰু। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি আশা কৰি আপোনালোক সকলো ভালে কুশলে আছে নিশ্চয়। বৰ্তমান ময়ো ভালে কুশলে আছোঁ। আৰু এয়া আজি ঘৰৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰা নাই, আজি আহিলোঁ ফুৰিবলৈ বুলি। আৰু ফুৰিবলৈও ঠিক নহয়, কি কাৰণে আহিছোঁ কেলৈ আহিছোঁ আপোনালোকক কৈ আছোঁ কথাটো। আৰু এয়া দেখিছেনে এই টুকুৰা জেগা টুকুৰা, এয়া হ'ল ঘূৰণীয়া আৰু মোৰ আই ঘৰ। গতিকে সেয়া এতিয়া আহিছিলোঁ মাহঁতৰ ঘৰলৈকে আহিছোঁ আৰু মানে, কিন্তু মাহঁতৰ ঘৰত নহয়, আছোঁহি এয়া মাহঁতৰ এইখন এয়া ভাড়াঘৰ দিয়া আছে, ইয়াতে আহিছোঁ আজি ভোজ খাবলৈ বুলি। আৰু এয়া আহিলোঁ মই আজি মাহঁতৰ ঘৰলৈ। আৰু মাহঁতৰ ঘৰত পৰা মানে অকণমান এয়া আঁতৰত এইখিনি হ'ল ভাড়াঘৰ হয়, মাহঁতৰ ঘৰৰে হয় আৰু ইয়াতে এয়া ভোজৰ আয়োজন কৰিছে আৰু মোকো নিমন্ত্ৰণ কৰিলে ভোজ খাবলৈ বুলি। কাৰণ কিহৰ ভোজ খাইছোঁ আপোনালোকক জনাই আছোঁ দেই। এয়া মাংস বনাইছে, মুৰ্গী মাংস। এইফালে আমাৰ অনিলে কাৰিকৰ দেখিছেনে, এইফালে জুই জ্বলাইছে পূৰা, এইফালে মাংস বনাই আছে। এইফালে এগৰাকী বৌ হয়, দেখিছে আপোনালোকে। আৰু এয়া মাছ ফ্ৰাই কৰিছে বৌয়ে। আৰু এইফালে আমাৰ পেহী হয়, ইয়াত বহি আছে পেহীয়ে। এইফালে আমাৰ এয়া ৰিংকি, আৰু এই ইয়াতে আছে গোটেই ৰাইজসকল বহি আছে, চাহ তাহ খালে, কথা বতৰা পাতি আছে। অৱশ্যে মই অহা অকণমান দেৰি হ'ল, গতিকে প্ৰথমৰ পৰা নাপালোঁ, এতিয়া পাইছোঁ। আৰু এয়া হ'ল কিহৰ ভোজ জানেনে? এয়া তেওঁলোকে আমাৰ অলপ দিনৰ আগতে আমাৰ ভতিজাজনী বিয়া হৈছিলে, তুলনি বিয়া। আৰু তুলনি বিয়াত বিশেষকৈ আমাৰ বিয়ানাম গায়, আৰু বিয়ানাম গালে মানুহে যি অৰিহণা দিয়ে, মানে যি পইচা হওক বা যি দিয়ে, পইচা দিয়ে, সেই অৰিহণাখিনি থৈ দি কিছুমান ৰাইজৰ কামত ব্যৱহাৰ কৰে আৰু ৰাজহুৱা কামত ব্যৱহাৰ কৰে। আৰু তাৰে থকা কিছুমান মানে এনেদৰে প্ৰীতিভোজ খায় সকলোৱে মিলি। মানে সেয়ে আমাকো মাতিলে আজি এই ভোজ খাবৰ কাৰণে। আৰু এইবিলাক সকলোবিলাক ভাড়াঘৰ হয়, আৰু ভোজ খাবলৈ মাতিলে। আৰু এতিয়া মই সেই আহিছোঁ আজি ভোজ খাবৰ কাৰণে। আৰু খুব ভাল লাগে এনেকুৱা, আমাৰ অসমীয়া সমাজত এনেকুৱা নিয়ম কিছুমান আছে। সকলোৱে ভোজ হওক বা ক'ৰবালৈ গৈ পিকনিক বনভোজৰ নিচিনাকৈ হওক, তেনেকৈ খাই সকলোৱে মিলি জুলি খুব ভাল লাগে, ফূৰ্তি লাগে এনেকুৱা এটা অনুষ্ঠানত। আৰু মই সেয়ে আজি মাহঁতৰ ঘৰলৈ আহিছোঁ ইয়াত জইন কৰিবৰ কাৰণে এই ভোজত। এইফালে এয়া এওঁলোকে চালাড কাটি আছে, আৰু বাকীবিলাকেও সহযোগ কৰিছে। সকলোৱে কাম বন এতিয়া ইতিমধ্যে সামৰিছে, আৰু এতিয়া মাত্ৰ ৰন্ধা বঢ়াতহে লাগি আছে। আৰু এই সকলোবিলাক হ'ল মোৰ ঘৰৰে মানে বাই ভনীও আহিছে আমাৰ, আকৌ বা ভাইটি বোৱাৰীহঁতো আছে, আৰু ওচৰৰ পাঁজৰৰ ভাইটি বোৱাৰীহঁত আছে, আকৌ বৌহঁতো আছে, এইফালে পেহীহঁতো আছে। আৰু ভাড়াঘৰত থকা যিসকল তেওঁলোকো আছে, তেওঁলোকো মোৰ নিজৰ বাই ভনীৰ নিচিনাই হৈ পৰিছে সদায় যিহেতু লগ পাওঁ। ভাল লাগে এনেদৰে বাই ভনীবিলাক লগ পালে, সকলোৱে গোট খাই একেলগে যদি থাকোঁ, বহুত বেছি ভাল লাগে। ইয়াত দেখিছেনে সকলোৱে বহি পূৰা কথা বতৰা পাতিছে, আৰু মানে বহুত আলোচনা বিলোচনা হয়। আৰু সকলোবিলাক এনেকৈ গোট খালে, মাইকী মানুহ এখিনিমান গোট খালে কিমান আলোচনা হয় আপোনালোকেতো গম পাইছে চাগে। আৰু আপোনালোক যদি আমাৰ অসমীয়া সমাজৰ হয় নিশ্চয় গম পাইছে, মানে বিয়া চিয়া হ'লে যি মানে পইচা উঠে, সেইখিনিয়ে সকলোৱে কেনেকৈ ভোজ খায়, কি কৰে, সেয়া আপোনালোকেতো গম পায়েই চাগে অসমীয়া মানুহ হ'লে। আৰু এয়া এতিয়া এনেকৈয়ে সকলোৱে মিলি খাবলৈ বুলি আয়োজন কৰিছে ইয়াতে, দেখিছে নহয়। আৰু এটা বস্তু দেখাম দেই আপোনালোকক, ইয়াত দেখিছেনে, ইয়াত বহুত বান্দৰ আছে। এইকেইটা দেখিছেনে বান্দৰকেইটা, এই পলালে একদম পূৰা উঠি আছে টিঙৰ ওপৰত। আৰু সেইকেইটা দেখিছেনে, অকণোৱে মানুহ হ'লে ভয় নকৰে, আৰু একদম ভিতৰত সোমাই পূৰা লণ্ড ভণ্ড কৰে। এওঁলোকৰ যি মানে বয় বস্তু আছে, দাইল আলু পিঁয়াজ হওক, মানে অকণমান ফুটা পালেই সোমাই সকলোবিলাক ধ্বংস কৰি পেলায়। আৰু এটা বস্তু দেখা দিছোঁ
আপোনালোকক এইযোৰ কাপোৰযোৰ দেখিছেনে এইযোৰ আগতে দেখালোঁ বাৰু আপোনালোকক মই হাতেৰে কৰিছিলোঁ আজি প্ৰথম পিন্ধিছোঁ যিটো মই এম্ব্ৰইডাৰী কৰিছিলোঁ এয়া আপোনালোকক আগতে ভিডিঅ' দিয়া আছে তথাপিতো বাৰু মই আজি পিন্ধি দেখাই দিছোঁ আজি ফাৰ্ষ্ট পিন্ধি আহিছোঁ যে সেইকাৰণে মানে দেখাই দিছোঁ কেনেকুৱা লাগিছে বাৰু ক'বচোন এয়া এযোৰ আৰু এইফালে এয়া মাংসত মছলা চচলা চব এনেকৈ ঢালিছে গুলি মেলি খাবলৈ নিশ্চয় বহুত ভাল লাগিব চাগে এয়া পূৰা মা মছলা এনেকৈ দি দিছে আৰু এইফালে মাছৰ কাৰীও বনাব মাছৰ জোলৰ কাৰণে ৰেডি কৰিছে এইফালে এয়া আমাৰ পৰিয়ে বনাই আছে মাছৰ তৰকাৰী এইবিলাক দিছে আদা নহৰু পিঁয়াজ জলকীয়া ধনিয়া সকলোবিলাক পাৰ্টি ভাত খোৱা আৰম্ভ কৰিছে পোৱালিখিনিয়ে ভাত খাইছে এতিয়া আৰু এয়া ৰাইজসকল এনেকৈ বহি আছে এইফালে আৰু নিৰামিষ চব্জিও বনি আছে বেঙেনা পনীৰ এইফালে এয়া এতিয়া ডাঙৰখিনি বহিছে এটা গ্ৰুপ আমিও বহিছোঁ এয়া এইফালে এইটো চালাড দিছে এইফালে মাছ আছে আৰু সকলো একেলগতে যিহেতু খাবলৈ নধৰে জেগাডোখৰ সৰু গতিকে এখিনিকৈ বহি লৈছোঁ এতিয়া আমিও বহিছোঁ ইয়াতে খাবৰ কাৰণে যিহেতু ঘৰত ভাত খাই যোৱা নাই গতিকে ভোকো লাগিছে সেয়ে বহি ল'লোঁ ভাত খাবৰ কাৰণে এনেকৈ সকলোৰে লগত অৱশ্যে গোটেইখিনি বহা নাই এতিয়াও এয়া এইফালে মাংস আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে আজি কাৰণ নিজৰ জন্ম জেগাডোখৰত আহি এনেকৈ বাই ভনীৰ লগত সকলোৰে লগত একেলগতে লগে ভাগে ভাত এসাঁজ খালোঁ তৃপ্তিৰে আৰু খুবেই ভাল লাগিলে আৰু সকলোৱে এয়া বহি খাই আছোঁ আৰু এয়া আছিলে আজি আমাৰ যি বিয়া নামৰ ভোজ ভাত আছিলে সেয়া খাই মেলি সকলোৱে এতিয়া আজৰি হ'ম আৰু সকলোৱে খাই বৈ এতিয়া ঘৰা ঘৰি যামগৈ আৰু সঁচাকৈ ভাল লাগিলে সকলোৱে একেলগতে লগে ভাগে খালোঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানতে এৰিম আকৌ কাইলৈ লগ পাম নেক্সট ভিডিঅ' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি আজিৰ দিনটো আৰম্ভণি কৰিছোঁ আৰম্ভণি নহয় আৰু এতিয়া 11:45 গ'লেই আৰু তথাপিতো এয়া মই আপোনালোকলৈ বুলি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে নিশ্চয় বৰ্তমান আমাৰো ভাল এয়া মই আজি ৰাতিপুৱাৰ পৰা বাৰীত ব্যস্ত হৈ আছোঁ আৰু এয়া ৰাতিপুৱাৰ পৰা বাৰীৰ কামতে ব্যস্ত হৈ আছোঁ এইফালে সেয়া এইবিলাক কোৰ মাৰি মাৰি ভেটিবোৰ শুকান কৰি লৈছোঁ মানে মিহি মিহি কৰি লৈছোঁ ইয়াতে গুটি দিব লাগিব গুটিবোৰ মই ইতিমধ্যে পচাইছোৱেই পোখা ওলাইছে আৰু লাহে লাহে আৰু এইফালে আমাৰ গাই কৰি আছে আৰু আমাৰ অংশা মাইনা ইয়াত দেখিছেনে ইয়াকো ইয়াৰ বাৰীলৈ লৈ আহিছোঁ আৰু অকণমান এনেকৈ মাটিত খেলিবলৈ দিছোঁ কাৰণ মাটি বালিয়ে সকলোবিলাক আমি সৰুৰ পৰা মাটি বালি লৈয়ে ডাঙৰ হওঁ গতিকে ইয়াকো অকণমান এনেকৈ এৰি দিছোঁ কৰকচোন বাৰু ই কি কৰে তাকে চাইছোঁ দেখিছেনে গোটেই মাটিত পৰি গৈছে ই তথাপিতো আকৌ উঠিছে সেয়া উঠা 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 এয়া এয়া ন আমি কাম কৰিবই লাগিব নহয় কাম 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 কৰিম এইফালে আহা এয়া এইজোপা বেঙেনাজোপা ফুলিছে আৰু সুন্দৰকৈ লাইবোৰ এইবিলাক ফুলিলে এয়া অমিতাও লাগি আছে এইফালে বাঁহনি আছে গোটেই বাঁহনি চাহ কৰি দিয়ে বাৰীখন গতিকে সেই বেছিকৈ কৰিবই নোৱাৰে শাক পাচলি ইমান বাঁহ গছবোৰ আছে আৰু এইফালে এইখিনি মাটিও শুকান হৈয়ে আছে এইখিনিও
অলপ কোৰ মৰা হৈ আছে আৰু কোৰ মৰাৰ পিছত এতিয়া ইয়াতো কিবা কিবি দিম, এইখিনিও ভেটি বনাব লাগিব। আৰু সেইফালে ইয়াতে তিতা ফুল ফুলি আছে, ছিঙিবগৈ লাগিব তিতা ফুলখিনি। আৰু সেই বস্তাবিলাকতো ভৰাই দিছোঁ, মাটি চাটি কিবা কিবি ভৰাই দিছোঁ আৰু জাবৰে চাবৰে। তাতো গুটি দিয়া হৈছে অলৰেডি, এইবিলাক সেইবোৰ দেখিছেনে বস্তাবিলাকত। আৰু এইফালে এয়া দূৰলৈকে আছে এইবিলাক। আৰু মই কি কৰোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেদি শ্বেয়াৰ কৰিয়ে থাকোঁ, আৰু কাপোৰৰ কামতো লাগি থাকোঁ, গতিকে সময় নাপাওঁ। কাপোৰ চিলাই থাকোঁতে বা অন্য দোকানত ব্যস্ত হৈ থাকোঁতে কেতিয়াবা মাজে অকণমান সময় উলিয়াওঁ, ৰাতিপুৱা সময় উলিয়াওঁ বিশেষকৈ। আৰু ৰাতিপুৱা প্ৰায় অকণমান সময় কৰি দিওঁ এনেকৈ কামখিনি। এইবিলাক সকলোবিলাক মই নিজে কৰিছোঁ, যিমান আছে শাক পাচলি। আৰু কেতিয়াবা মাজে অংগাই অকণমান সহায় কৰি দিয়েহি কোৰ চোৰ মাৰি, যিহেতু মই কোৰ মাৰিবলৈ সময়ে নাপাওঁ সেয়ে। আৰু আজি দেওবাৰ হয়, আজি সেই অকণমান লাগিছোঁ আৰু এনেকৈ। আৰু এয়া আমাৰ ধুন মাইনা, ইয়াক এনেকৈ দি দিছোঁ, কেনেকৈ খেলে কি কৰে কৰকচোন বোলো। অকণমান ইও প্ৰকৃতিৰ লগত এনেকৈ সৰুৰ পৰা অকণমান অভ্যস্ত হওক বুলি এনেকৈ এৰি দিছোঁ। এয়া চাওক, ধুন মানুহ এইফালে। সুদা মাটিখিনিত খোজকাঢ়িব পৰা নাই, এতিয়া এই লাঠিডাল পালে, লাঠিডালৰ সহায়ত গৈ আছে, নহ'লে মাটিবোৰ উখুৰা মুখুৰা যিহেতু পৰি গৈছে। সি এতিয়া লাঠিডাল লৈ দেখিছে, ইমান বুদ্ধি লাঠিডাল লৈ গুচি গৈছে। এয়া দেখিছে আহি কোৰ পালেহি। এইফালে এইবিলাক কবি, কবিবিলাক বান্ধিবলৈ আৰম্ভ কৰিছে। আৰু এইফালে এইখিনি দেখিছেনে, এইবিলাক খুতৰা শাক। এয়া ইমান ধুনীয়াকৈ গজি আছে খুতৰাখিনি। এইফালে এয়া বিলাহী ফুলিছে, আৰু এয়া এইবিলাক বিলাহী ফুলিছে, লাগিব আৰু। এইফালে এয়া তিতা ফুল ফুলি আছে, ছিঙি নিওঁ তিতা ফুলকেইটা। আপোনালোকে তিতা ফুল খাই নাই বাৰু? এতিয়া এই মাহটোত ফাগুন চ'তলৈকে পূৰা তিতা ফুল ফুলিব। গুচিয়ে গ'লগৈ এজোপা। বইল কৰি খাবলৈ বহুত ধুনীয়া লাগে। এয়া ছিঙি ল'লোঁ এইকেইটা। এইবোৰ ফুলিব আৰু কলি আছে, সেইটো কলি ঢেৰ কলি আছে। এইখিনি এতিয়া ফুলখিনি এৰুৱাই বইল কৰি পিটিকা কৰি খাবলৈও ভাল, ভাজি খাবলৈও ভাল। এয়া এইফালে আমাৰ অংশা মাইনা দেখিছেনে, ক'ত আহি গ'ল। বলা উঠা। এইফালে এইকেইটা কঁঠালৰ পুলি, যোৱা বছৰ বৰ ধুনীয়া কঁঠাল এটা খাইছিলোঁ, আৰু গুটিকেইটা তাৰে পচাই মই ইয়াতে দুটা পুলি এনেকৈ ৰুইছোঁ। এইকেইটা পুলিকেইটা ইমান ডাঙৰ হৈ গ'ল, এবছৰতে পূৰা ডাঙৰ হৈ গৈছে। মই আগটো দলি দিলোঁ, মানে কাটি দিলোঁ, আৰু আগটো এয়া অকণমান জোপোহা হ'বৰ কাৰণে। এই দুটা কঁঠালৰ পুলি। ধুন মানুহ কি কৰিছা? খুব ভাল পাইছা ন? কি কৰিছা? এইয়া উঠা। বাৰীৰ কাম কাজ কেতিয়াবাই সামৰিলোঁ,
আৰু ভাত পানীও খালোঁ, খাই মেলি কেতিয়াবা আজৰি হ'লোঁ। আৰু এতিয়া প্ৰায় আবেলি হৈও গধূলি হ'বৰ হ'লহি। আৰু এতিয়া মই এয়া মানে আমাৰ অংশা মাইনা ধুন মাইনাৰ লগত অকলে আছোঁ আৰু ওপৰতে আছোঁহি দোকানতে। কিন্তু কাম কাজ কিন্তু কৰিব পৰা নাই, কাৰণ ই দুষ্টামিবিলাক কৰি আছে, গতিকে তাক এৰি থাকিবও নোৱাৰি, সেয়ে একো কৰিব পৰা নাই এতিয়া। আৰু এয়া দেখিছেনে ফুলবোৰ ছিঙিছে কেনেকৈ, আৰু কি কৰি আছে তাৰ পিছে ঘূৰোতেই গৈছে। গতিকে সেয়ে আজি বৰ বিশেষ ভিডিঅ'টো বনাব পৰা নাই। আৰু যিখিনি খাই দিছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু আপোনালোকে চাই কেনেকুৱা পালে বাৰু? যদি ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, যদিহে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব বুলি কৈ দিয়া। আৰু এয়া ইয়াক ধৰি থৈছোঁ, নহ'লে ক'ত গুচি যায় ঠিকনা নাই। আৰু ইমানতে সামৰিবলৈ লৈছোঁ। আৰু আপোনালোক সকলোৱে ভালে কুশলে থাকক তাকে কামনা কৰিছোঁ। সকলোৰে দিনবিলাক ভালে কুশলে পাৰ হৈ যাওক, আনন্দৰে থাকক, ফূৰ্তিৰে থাকক, সকলোৱে যেন ভালে কুশলে থাকে। আৰু আশীৰ্বাদ কৰিব আমিও ভালে কুশলে থাকোঁ। নাচি দেখাই দিয়া। ধুন মানুহ আমাৰ নাচিব জানে, নাচি দেখাই দিয়া। আজিলৈ আহোঁ, বাই বাই, গুড নাইট কৈ দিয়াচোন। এতিয়া গুড নাইট নহয় বাৰু, গুড ইভিনিং, বাই বাই। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ, বাই বাই।